জীৱনৰ প্ৰথম কবিতাটো লিখিছিলোঁ মই 1966 চনত। মোৰ বয়স তেতিয়া 12 বছৰ। মই ষষ্ঠমান শ্ৰেণীত পঢ়োঁ। আৰু কবিতাটো লিখাৰ এটা পটভূমি আছে। পটভূমিটো এনেকুৱা, আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ মান দূৰত এখন গাঁৱত এটা গাঁৱলীয়া পুথিভঁৰাল আছে। আৰু পুথিভঁৰালটোৰ সেইবাৰ বাৰ্ষিক অধিৱেশন পাতিছিলে। আৰু তাতেই বিচিত্ৰ অনুষ্ঠান হৈছিলে। আৰু মই সেই বিচিত্ৰ অনুষ্ঠান চাবলৈ গৈছিলোঁ মোৰ লগৰ বন্ধু দুজনৰ লগত। হাফ পেণ্ট পিন্ধি গৈছিলোঁ, খাকী হাফ পেণ্ট আৰু হাৱাই চাৰ্ট পিন্ধি গৈছিলোঁ, সুদা ভৰিৰে গৈছিলোঁ। আৰু সেই বিচিত্ৰ অনুষ্ঠান চাই আছোঁ। কোনোবাই গান গাইছে, কোনোবাই কবিতা মাতিছে, পদ্য মাতিছে, কোনোবাই খুহুতীয়া অভিনয় কৰিছে, চাই আছোঁ। আৰু সেইটো মুক্তাংগন, মুকলি ফিল্ড এখনৰ সন্মুখত সেই সৰু এটা খেৰৰ ঘৰ, সেইটোৱেই আমাৰ গাঁৱলীয়া পুথিভঁৰাল। তাতেই এই অনুষ্ঠানটো হৈছে। আৰু সেই অনুষ্ঠানথলীৰ কাষেৰে এটা বাট আহি সেই কেঁকুৰি এটা হৈ সেই পিনেদি পাৰ হৈ গৈছে। অনুষ্ঠান চাই থাকোঁতেই মই দেখিলোঁ দূৰৰ পৰা এজন পকা চুলীয়া বুঢ়া মানুহ পিঠিত এটা বস্তা লৈ কোজা কোজকৈ আহি আছে। মানুহজনৰ বয়স তেতিয়া চাগে 70ৰ ওপৰ হ'ব। মানুহজন এটা ক্লান্ত শৰীৰ, ক্লিষ্ট দেহ। আহি মানুহজনে আমাৰ অনুষ্ঠানৰ কাষেদিয়েই অনুষ্ঠানৰ ফালে অকণমান কেৰাহীকৈ চাই পাৰ হৈ গৈছে। মই গম পালোঁ যে মানুহজন এজন মগনীয়া, আৰু আমি যাক ভিক্ষাৰী বুলিও কওঁ। তেওঁ মাগি ফুৰা মানুহ। আৰু সেই বস্তাটোত সৰু থৈলা, সেইটোত যিসকলে আমাৰ মগনীয়াসকল আহিলে আমি চাউল দিওঁ, সাধাৰণতে চাউল দিওঁ, কেতিয়াবা ধানো দিয়ে। আৰু সেইবোৰ সংগ্ৰহ কৰি তেওঁ খোৰাকি উলিয়ায়। মই সেই মানুহজনৰ ফালে মোৰ চকু গ'ল আৰু চাই থাকিলোঁ। চাই থাকি সেই মানুহজনৰ যিটো ক্লিষ্টতা, ক্লেশ, যিটো দৈন্যতা, সেইটো মোৰ ভিতৰত এটা হেন্দোলনি তুলিলে। মই সেই তেওঁৰ যিটো বিষাদগ্ৰস্ততা, সেইটো মোৰ ভিতৰত প্ৰৱেশ কৰিলে। আৰু মোৰ কি হ'ল জানো, মই ৰ'ব নোৱাৰিলোঁ। মই সেই বিচিত্ৰ অনুষ্ঠান চোৱা যিটো মোৰ হেঁপাহ, সেইটো তাতেই জলাঞ্জলি দি মই ঘৰমুৱা হৈ দৌৰিবলৈ ধৰিলোঁ। প্ৰায় দৌৰি আহিছোঁ। দৌৰি আহি মই ঘৰ পালোহি। মায়ে ক'লে, কি হ'ল তোৰ? তাৰপিছত মই মাক ক'লোঁ, নাই একো হোৱা নাই, মই কিবা এটা কামত আহিছোঁ বুলি কৈ মই পঢ়া টেবুলত গৈ কলম, তেতিয়া আকৌ আমি পাখি কলমেৰে লিখা আমাৰ অভ্যাস আছিলে, কলম আৰু দোৱাতেৰে মই কাগজত, তোলাপাতত মই এটা ভাৱ লিখিলোঁ। সেই মানুহজন দেখি মোৰ মনত যিটো খেলোৱা ভাৱ, সেই ভাৱটো মই লিখিবলৈ আৰম্ভ কৰিলোঁ। সেইটো ভাৱটো এনেকুৱা আছিল, ভাৱটোতো আজিৰ দৃষ্টিত সেইটো এটা ভাল কবিতা নহ'বই, তথাপিও মই সেইখিনি লিখিলোঁ। সেইটো মই এতিয়া অকণমান পঢ়ি দিব খুজিছোঁ। সেইটো এনেকুৱা, বৰ্ষা মুখৰ এটা সন্ধ্যা, ডাঠ ডাৱৰ নামিছিল হিমচেঁচা সৰীসৃপৰ দৰে। এটা বস্তাধাৰী কম্পিত খোজেৰে আগবাঢ়িছিল তাৰ লক্ষ্যস্থানলৈ। বস্তাত তাৰ কেইমুঠিমান চাউল, মূৰত জিজ্ঞাসীসকলৰ হাজাৰষাৰ ৰোষ বাক্য। একমাত্ৰ সম্বল বস্তাটিকে পুৱা নৱোদ্যমে লৈ আৰম্ভ কৰে তাৰ দৈনন্দিন কৰ্ম। সদা প্ৰবাহিত ফল্গু ধাৰা, অন্তৰত তাৰ জীয়াই থকাৰ, এয়াই নেকি জীৱনৰ মোহ?
সেইটো লিখি মই পৰম প্ৰশান্তি অনুভৱ কৰিলোঁ আৰু সেইটোৱেই মোৰ জীৱনৰ প্ৰথম কবিতা। সেইটো লিখি মই থৈ দিছোঁ, কাকো দেখুওৱা নাই। এদিন মোৰ টেবুলখনত কিবা খুচৰি থাকোঁতে দেউতাই মোৰ সেই কবিতাটো দেখিলে, দেখি মোক ক'লে যে বাপু এইটো তই লিখিছ নেকি? মই বোলো হয়, ময়ে লিখিছোঁ। তাৰপৰা চাই পেলাই দেউতাই ক'লে যে এইটোতো ভালেই হৈছে দেখোন, কবিতা কিবা এটা হৈছে, তাৰ কবিতাৰ নিচিনাই হৈছে। তাৰ পৰা অকণমান মোৰ কিবা দুই এটা বৰ্ণাশুদ্ধি ঠিক কৰি দিলে, দেউতা শিক্ষক মানুহ। তাৰপিছত ক'লে এইটো থাকক বাৰু, তই পিছত কেতিয়াবা আৰু লেখ, আৰু এইটো বাৰু আমাৰ স্কুলৰ যিখন মুখপত্ৰ, পৰাগ বুলি এখন মুখপত্ৰ, সেইখনত তই দি দিবি। মই ৬৬ চনত লিখিলোঁ যদিও সেইটো তেনেকৈ গাপ লাগি থাকিল। মই ৬৮ চনত আমাৰ কমাৰবন্ধা হাইস্কুলৰ মুখপত্ৰ পৰাগত সেই কবিতাটো দিলোঁ আৰু তাতেই প্ৰকাশ হ'ল। সেইটোৱেই মোৰ ছপা ৰূপত প্ৰথম মোৰ কবিতা। তাৰপিছত আলোচনী কাকতত মোৰ কবিতা মই দুই এটা লিখিছিলোঁ। তাৰপিছত মই সেই সুদীৰ্ঘ দিন আৰু হাইস্কুলত থাকোঁতে মই কবিতা লিখা নাই। কবিতা পঢ়োঁ কিন্তু লিখা নাই। লিখিলেও মই ক'তো দিয়া নাই। সেইবোৰ লিখোঁ আৰু ফালি পেলাওঁ বা কিবা কৰোঁ। তাৰপিছত ইতিমধ্যে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মই কটন কলেজত পঢ়িবলৈ আহিলোঁ। কটন কলেজত পঢ়িবলৈ আহি মই ইয়াতে দেখিছোঁ বহুত ল'ৰা ছোৱালীয়ে কবিতা লিখে। আৰু তেতিয়া কটন কলেজত এখন প্ৰাচীৰ পত্ৰিকা এখন আছিল, যিটো কয় ৱাল মেগাজিন বুলি। প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক হেমন্ত বৰ্মন, আমাৰ বন্ধু হেমন্ত বৰ্মন, জনভূমি কাকতৰ সম্পাদক আছিল, সাংবাদিক। তেখেতে মোক এদিন ক'লে যে শইকীয়া, আপোনাৰ এটা কবিতা দিয়ক, আমি প্ৰাচীৰ পত্ৰিকাত উলিয়াওঁ। তেতিয়া মই এটা কবিতা লিখাৰ প্ৰয়াস কৰিলোঁ। কবিতাটোৰ নাম আছিল অৰ্জুন সংবাদ। কবিতাটো কিন্তু মই পিছত ছপা ৰূপত প্ৰকাশ কৰা নাই, তাতেই প্ৰাচীৰ পত্ৰিকাতেই থাকিল। কবিতাটো এনেকুৱা আছিল: য'তেই ৰিক্ত ততেই সিক্ত, মোৰ কুশীলবী কঙাল পৌৰুষ, অনিষ্ঠি আন্ধাৰ ফুল, উদৰ গৰ্ভৰ ভোকৰ অভিজ্ঞতা, মোৰ অনুভৱে অনুভৱে বিৰিদি উঠে সাতপুৰুষীয়া ভুল, আৰু কিবা কিবি আছিল এনেকুৱা। তাৰপিছত ছপা ৰূপত ওলোৱা নাই। ইতিমধ্যে মই কটন কলেজত মই প্ৰাক বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ। তাৰপিছত কিন্তু মই স্নাতক পঢ়িবলৈ আকৌ মই গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়লৈ আহিলোঁ। তাতে মই স্নাতক পঢ়ি থাকোঁতে তেতিয়া মই দুই এটা কবিতা আকৌ লিখিলোঁ। তেতিয়াও মই পঢ়া শুনাহে কৰোঁ, কবিতা পঢ়োঁ। লিখিবলৈ মন যায় যদিও লিখোঁ যদিও কিন্তু ক'তো পঠিওৱা নাছিলোঁ। এবাৰ এটা কবিতা মই লিখিলোঁ। সেই কবিতাটো সেই সময়ত এখন আলোচনী আছিল, সাম্প্ৰতিক সাময়িকী নামৰ এখন আলোচনী আছিল, প্ৰগতিশীল আলোচনী, নিত্য বৰাই সম্পাদনা কৰিছিল। সেই আলোচনীখনলৈ মই এটা কবিতা লিখি পঠিয়াই দিলোঁ। তেতিয়া মই কলেজীয়া ছাত্ৰ। সেই আলোচনীখনত পঠিয়াই দিয়াৰ পিছত অলপ দিনৰ পিছত মই গম পালোঁ, খবৰ পালোঁ, মোক কোনোবাই ক'লে গুৱাহাটীৰ পৰা যে মোৰ সেই কবিতাটো ওলাইছে। আৰু পিছত মই গোলাঘাটৰ কিতাপৰ দোকানৰ পৰা সেই আলোচনীখন সংগ্ৰহ কৰিলোঁ। সেই কবিতাটো আছিল পাৰত ৰৈ নিচিঞৰিবা। কবিতাটো এনেকুৱা আছিল: পাৰত ৰৈ নিচিঞৰিবা হেল্লৌ হেইছা, বাউসী ফুলাই মাজলৈ আহা, হাতে হাতে ধৰা মুক্তিকামী বোঠা, মৰণ নাই পৰুৱাৰ মাও সেউতা। লিখনি জুৰিলেই নহয় কাহানিও ইতিহাস ৰচা, ফুলজাৰি জ্বলালেই নহয় কাহানিও আন্ধাৰ আঁতৰোৱা, ঢঙত নিচিৰিবা হেল্লৌ হেইছা, মন্ত্ৰণাৰ মুঠি ধৰি মাজলৈ আহা।
শোষিতৰ বুকুত কান্দি শুনা, শোষকৰ বুকুত প্ৰতিবাদ হানা, নাৰ্যতাৰ তৰোৱাল ধৰাই লোৱা, এলান ধোৱা ইতিহাস দলিয়াই দিয়া। আকাশৰ উচ্চতাত শিৰ দাঙি দাঙি, পলসুৱা পৃথিৱীত গিৰিপনি তুলি, আগবাঢ়া আগবাঢ়া নীলা শিয়ালক দিয়া শিশুপাল খেদা। লগে ভাগে সকলো পানীত নামা, শিঙি শিঙৰাৰ শিং ভাঙা, পাৰত ৰৈ নিচিউৰিবা সেইটো ধৰা, পিং লৈ নিজেও নামা। এইখন দেশ সুখীয়াই দুখীয়া কৰা দেশ, পোহৰত প্ৰশান্ত আন্ধাৰত অশান্ত সিহঁতৰ বেশ। বেশ সুদঙাবৰ হ'ল হে দুৰ্গত জনতা, তেজৰ বানক নিদিবা ভেটা, আবেগৰ মোহ এৰা পৰক হেঙেটা। কাষলতিত হাত লুকুৱাই নিচিউৰিবা, হেল্লৌ হেইছা, হাত মেলি বাউসী ফুলাই মাজলৈ আহা। মুক্তিকামী কদমত কদম বৰহোৱা, উদ্দীপ্ত সূৰ্য চকুত জ্বলোৱা, আগবাঢ়া আগবাঢ়া। সেইটো কবিতা সাম্প্ৰতিক সাময়িকীত ওলাল। তাৰপৰা মোক বহুতে প্ৰশংসা কৰিলে, কবিতাটো ভাল হৈছে বুলি ক'লে। মই অলপ উৎসাহ পালোঁ। তাৰপিছত মই স্নাতক পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ আহিলোঁ। ইয়াত আহিও এটা আকৌ পৰিৱেশ পালোঁ। এতিয়া বিশ্ববিদ্যালয়ত এখন বৰ্ডত প্ৰতিদিনে এটা এটা কবিতা তাত আঁৰি থয়। সেইটো আজিৰ কবিতা বুলি কয়। প্ৰতিদিনে এজন এজন কবিৰ এটা এটা কবিতা। তাতো মোক এজন সেই শিতানটো যিজনে চলাইছিল, তেখেতে মোক ক'লে যে তুমিতো কবিতা দুই এটা লিখা, এটা কবিতা দি দিবা তুমি, ইয়াতে আমি দি দিম। তেতিয়া মই এটা কবিতা লিখিলোঁ। সেই কবিতাটো হ'ল কাইলৈ চিনাকি আমাৰ। কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব, চিনাকিৰে সুবাসিত সাৰে থকা মন, নদীময় সোঁতেৰে বৈ সাগৰ হ'ব। বিশ্বাসৰ আকুলতাত চেতনাৰে ঢৌ, উশাহতে নাচিবাগে একাকাৰ হ'ব। কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব। জন্মতে চিনাকি হলো, দেশ বুলি একেখনি বসতিৰ ঠাই, জীৱনে জীৱনে আজিও হাই শিপাই আছে পোখা মেলি, থান বান অভিজ্ঞতা আৰু একো নাই। তথাপিতো আমিবোৰ দৃঢ়তাৰে লগ হ'ম, হাতৰ মুঠিত হাত, চকুত চকুত হ'ম। আমি জানো এই মিলনৰো ভাষা আছে, আউল ভঙা সময়ৰ সন্মিলিত ভাষা, সম্প্ৰীতিৰ মালাগাঠি, আশাৰ পাপৰি সিঁচি, বুকু ভৰি জাগি থাকে মুক্তিকামী তৃষা, উমি উমি জ্বলি থাকে প্ৰস্তুতিৰ শিকা। কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব, দেশ বুলি একেখনি স্বপ্নৰ ঠাই, তাতে আমি লগ হ'ম, ভুলৰ সমাধিত গঢ়ি নতুন জীৱন। চিনাকি বাউল হৈ দেশৰ মানুহ, তজবজ সাহসত সূৰ্যমুখী হ'ব। কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব, চিনাকিৰে সুবাসিত সাৰে থকা মন, নদীময় সোঁতেৰে বৈ সাগৰ হ'ব। সেই কবিতাটো সেই আজিৰ কবিতা শিতানত ওলাল। তাৰপিছত সেইটো কবিতাই মই দৈনিক অসমলৈ পঠিয়াই দিলোঁ আৰু 1981 চনৰ 1 জানুৱাৰী তাৰিখে দৈনিক অসমত সেই কবিতাটো প্ৰকাশ হ'ল। এনেকৈ মই দুই এটা কবিতাৰে মই মোৰ কাব্যযাত্ৰা আৰম্ভ কৰিলোঁ। পিছত 1986 চনত মোৰ যিখন প্ৰথম কবিতাৰ সংকলন অন্তৰংগ স্তৱক, সেই স্তৱকৰ অন্তৰংগ স্তৱকৰ প্ৰথম কবিতাটো এইটোৱে আছিল, কাইলৈ চিনাকি আমাৰ। আৰু পাৰত ৰৈ নিচিউৰিবাই দুইটা কবিতা সেই সংকলনত অন্তৰ্ভুক্ত কৰিছোঁ। এনেকৈ আৰু কবিতাৰ যাত্ৰা আৰম্ভ কৰি চলাই আছোঁ।